পাকিস্তানত কোনোবাই আক্রমণ করেছে, কিন্তু এই আক্রমণটো ভারতে না করা, এই আক্রমণটো করেছে পাকিস্তানের কাষৰ এখন দেশ, নামটো হল আফগানিস্তান। কিন্তু ইয়াতে এটা আচৰিত কথা আছে, কি জানে? কেইদিনমান আগত পাকিস্তানে ইমান সুখী হৈছিল যে পাকিস্তান আৰু সৌদি আৰবে মিলি এটা মুছলিম নেটো বনাব গৈছিল। এতিয়া নেটোটো কি জানে? মই অসমীয়াত কম আপোনালোকক, নৰ্থ আটলান্টিক সন্ধি সংগঠন, গম পাইছেনে? এতিয়া ইমান মিল থকা দেশ দুখনৰ মাজত হঠাৎ কিয় যুদ্ধলৈ পৰিণত হল, আজিৰ এই ভিডিঅ'টোত বুজিবলৈ চেষ্টা কৰো। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰো নাকি। Killed in heavy shooting along the Afghan-Pakistani border Sunday. আফগানিস্তানখন হল এখন মুছলমান দেশ, তাৰে 99.9% মানুহেই মুছলমান। কিন্তু এতিয়া প্ৰশ্ন আমাৰ মনত যে এখন মুছলমান দেশে আন এখন মুছলমান দেশত কিহৰ কাৰণে আক্ৰমণ কৰে আৰু কেনেকৈ আক্ৰমণ কৰিব পাৰে এখন মুছলমান দেশে আন এখন মুছলমান দেশৰ ওপৰত? যুদ্ধৰ ক্ষেত্ৰত প্ৰথমে প্ৰশ্ন হয় যে আক্ৰমণ কোনে প্ৰথমে কৰিলে, আফগানিস্তানে কৰিলে নে পাকিস্তানে কৰিলে? অক্টোবৰ বৃহস্পতিবাৰ কাবুলত দুটা বহুত ডাঙৰ বিস্ফোৰণ সংঘটিত হয়। তাৰ পিছত আকৌ পাক্টিকা এটা ডাঙৰ বিস্ফোৰণ সংঘটিত হয়। তেতিয়া আফগানিস্তানে গম পালে যে এই বিস্ফোৰণৰ আঁৰত পাকিস্তানৰ হাত আছে। আফগানিস্তানেতো গম পালে যে এই এটেকটো কৰিছে পাকিস্তানে। তেতিয়া পাকিস্তানে ক'লে যে হয়, এই এটেকটো কৰিছো আমি, কিন্তু এই এটেকটো আমি কৰিছো টিটিপি অৰ্থাৎ থেহৰিক ই তালিবান পাকিস্তানৰ, সিহঁতৰ মেইন লিডাৰখিনিৰ ওপৰত আমি এটেকটো কৰিছো। এতিয়া আমি এইটো বুজাটো ইম্পৰ্টেণ্ট যে টিটিপি আৰু আফগানিস্তানৰ তালিবান বেলেগ বেলেগ হয়। পাকিস্তানে আফগানিস্তানক ক'লে যে টিটিপি লিডাৰখিনি তহঁতে কিয় লুকাই ৰাখিছা? তেতিয়া আফগানিস্তানে ক'লে যে আমি কিয় লুকাই ৰাখিম, আফগানিস্তানে না কৰি দিলে এইটো। তাৰ পিছত পাকিস্তানে আকৌ ক'লে যে যদি তহঁতে টিটিপি লিডাৰখিনি কণ্ট্ৰলত নাৰাখা, তেতিয়াহ'লে আমি তহঁতৰ দেশৰ ভিতৰত সোমাই কেনে সিহঁতক মাৰিম। চাওক কেনেকৈ ধমকি দিছে আফগানিস্তানক পাকিস্তানে। 12 অক্টোবৰৰ দিনা আফগানিস্তানে ঘোষণা কৰিলে যে পাকিস্তানে আমাৰ লগত যুদ্ধ কৰিবৰ কাৰণে এয়াৰফোৰ্স পঠাইছিল আৰু তাৰে 58 জন সেনাক আমি মাৰি পেলালো, এনেকৈ কৈ দিলে আফগানিস্তানে। তাৰ পিছত শাহবাজ শ্বৰীফ, যিজন পাকিস্তানৰ প্ৰধানমন্ত্ৰী হয়, তেওঁ ক'লে যে এইটো সম্পূৰ্ণৰূপে অপ্ৰচলিত ঘটনা। তাৰ পিছত পাকিস্তানে ক'লে যে সিহঁতে আমাৰ সেনা জওয়ানক মাৰি পেলালে। এতিয়া পাকিস্তানে কৰিলে কি, আৰ্টিলাৰী ফায়াৰ ষ্টাৰ্ট কৰি দিলে আফগানিস্তানৰ ওপৰত। পাকিস্তানে এটা ইমান জঘন্য কাম কৰিলে যে শুনি আচৰিত হৈ যাব আপোনালোকে, যে পাকিস্তানে কৰিলে কি, আফগানিস্তানৰ এখন ক্ৰিকেট ষ্টেডিয়ামত লাইভ ক্ৰিকেট মেচ চলি আছিল আৰু সেই সময়খিনিতে পাকিস্তানে আফগানিস্তানৰ ওপৰত সেই ফিল্ডখনত এটেক কৰি দিলে আৰু তাতে 8 জন লোকৰ মৃত্যু হয় আৰু তাৰে 3 জন আছিল আফগানিস্তানৰ ক্ৰিকেট খেলুৱৈ। নাম আছিল সেইসকলৰ শিবগাদুল্লাহ হাৰুন আৰু কাবিৰুল ত্ৰাগা। তো আজিলৈকে ভিডিঅ'টো এইখিনি আছিল।